নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম এলপি আৰু ইউপি টেটৰ বাবে প্ৰয়োজনীয় কিছুমান প্ৰিপাৰেশ্যনছ। ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। প্ৰথম বাক্যটো হ'ল হি ৱেণ্ট ডেছ দ্য মাৰ্কেট। ইয়াত তিনিটা অপশ্যন দিয়া আছে ইন টু এট, আৰু এই তিনিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো আমি বহুৱাব লাগে। গতিকে বাক্যটো হৈছে কি হি ৱেণ্ট ডেছ দ্য মাৰ্কেট, তেওঁ বজাৰলৈ গৈছিল। গতিকে এই অপশ্যন তিনিটাৰ ভিতৰত টু অপশ্যনটো শুদ্ধ হ'ব। টু মানে লৈ, হি ৱেণ্ট টু দ্য মাৰ্কেট, বজাৰলৈ তেওঁ গৈছিল। গতিকে এই তিনিটা অপশ্যনৰ ভিতৰত টু অপশ্যনটো শুদ্ধ হ'ব। নেক্সট, হি লিভছ ডেছ এ স্মল টাউন। হিটো ছিংগুলাৰ ছাবজেক্ট, গতিকে ভাৰ্বটোৰ লগত এছ বহিছে। লিভ এটা ভাৰ্ব হয়, গতিকে এছ বহিছে। হি লিভছ ডেছ এ স্মল টাউন। অপশ্যন তিনিটা হৈছে অন, ইন, এট। এই তিনিটা অপশ্যনৰ ভিতৰত আমাৰ ইন প্ৰিপৰেশ্যনটো শুদ্ধ হয়। গতিকে হি লিভছ ইন এ স্মল টাউন। এটা কথা আমি মনত ৰাখিব লাগিব, কেতিয়াবা লিভছৰ লগত এড বহে, যদিহে সৰু প্লেচ হয়, সৰু ঠাই হয়, তেতিয়াহ'লে এড ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াত এই স্মল টাউন, এখন টাউনৰ কথা আহিছে, গতিকে ইয়াত ইন ব্যৱহাৰ কৰিব লাগিব। গতিকে হি লিভছ ইন এ স্মল টাউন, ইয়াত ইন অপশ্যনটো শুদ্ধ হ'ব। নাম্বাৰ 3, আই মেট হিম ডেছ দ্য আফটাৰনুন। ইয়াত তিনিটা অপশ্যন দিয়া আছে অন, ইন, এট। এই তিনিটা অপশ্যনৰ ভিতৰত ইন অপশ্যনটো শুদ্ধ হ'ব। আমি এটা কথা মনত ৰাখিব লাগিব, ইন দ্য আফটাৰনুন বা ইন দ্য মৰ্ণিং, এনেদৰে আমি মনত ৰাখিব লাগে। গতিকে আই মেট হিম ডেছ দ্য আফটাৰনুন, গতিকে ইয়াৰ শুদ্ধ প্ৰিপৰেশ্যনটো হ'ব আই মেট হিম ইন দ্য আফটাৰনুন। ইয়াৰ পিছৰটো হ'ল হি টুক ছামথিং ডেছ দ্য ড্ৰয়াৰ। ইয়াত তিনিটা অপশ্যন দিয়া আছে ইন, ফ্ৰম, এট। এই তিনিটা অপশ্যনৰ ভিতৰত আমাৰ ফ্ৰম প্ৰিপৰেশ্যনটো শুদ্ধ হয়। হি টুক, সি লৈছিল মানে, ছামথিং কিবা লৈছিল, ডেছ দ্য ড্ৰয়াৰ, ফ্ৰম দ্য ড্ৰয়াৰ, ড্ৰয়াৰটোৰ পৰা। এনে ক্ষেত্ৰত আমি ফ্ৰমটো ব্যৱহাৰ কৰিব লাগিব। হি টুক ছামথিং ফ্ৰম দ্য ড্ৰয়াৰ, ইয়াত ফ্ৰম প্ৰিপৰেশ্যনটো শুদ্ধ হয়। নেক্সট হ'ল হি পুট দ্য বুকছ ডেছ দ্য টেবুল। ইয়াত অপশ্যন তিনিটা হৈছে ইন, অন, এট। হি পুট দ্য বুকছ ডেছ দ্য টেবুল, টেবুলৰ ওপৰত কিতাপবোৰ সি ৰাখিছিল। গতিকে ইয়াত যিহেতু টেবুলৰ ওপৰত লাগি আছে, এনে ক্ষেত্ৰত আমি অন প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব। গতিকে হি পুট দ্য বুকছ অন দ্য টেবুল, ইয়াত অন প্ৰিপৰেশ্যনটো শুদ্ধ হ'ব। যিহেতু কিতাপবোৰ টেবুলৰ ওপৰত লাগি আছে, টেবুলৰ লগত সংস্পৰ্শ হৈ আছে, এনে ক্ষেত্ৰত আমি অন প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব। নেক্সট হ'ল হি ফেল ডেছ দ্য লেডাৰ এণ্ড ব্ৰোক হিজ লেগ। ইয়াত তিনিটা অপশ্যন দিয়া আছে টু, ফ্ৰম, ইন টু। এই তিনিটা অপশ্যনৰ পৰা আমি ফ্ৰম প্ৰিপৰেশ্যনটো বাছি ল'ব পাৰোঁ। হি ফেল ফ্ৰম দ্য লেডাৰ, লেডাৰৰ পৰা পৰিছিল, এণ্ড ব্ৰোক হিজ লেগ, আৰু লেগটো ভাঙি পৰিছিল। গতিকে এই তিনিটা অপশ্যনৰ ভিতৰত আমি ফ্ৰম প্ৰিপৰেশ্যনটো ল'ব লাগিব। হি ফেল ফ্ৰম দ্য লেডাৰ এণ্ড ব্ৰোক হিজ লেগ। নাম্বাৰ 7, লেট আছ হোপ ডেছ দ্য বেষ্ট। তিনিটা অপশ্যন অন, ফৰ, এট। ইয়াত আমি জানো ফৰ দ্য বেষ্টেই হ'ব। লেট আছ হোপ ফৰ দ্য বেষ্ট, ইয়াত ফৰ প্ৰিপৰেশ্যনটো শুদ্ধ হয়। এই বাক্যটোৰ কাৰণে ফৰ প্ৰিপৰেশ্যনটো আমি তুলি ল'ব লাগিব। লেট আছ হোপ ফৰ দ্য বেষ্ট। ইয়াৰ পিছৰটো হ'ল দেয়াৰ ইজ ছামৱান ডেছ দ্য ডোৰ, ইন, এট, অন। এই তিনিটা প্ৰিপৰেশ্যনৰ পৰা আমি এট প্ৰিপৰেশ্যনটো বাছি ল'ব লাগিব। দেয়াৰ ইজ ছামৱান এট দ্য ডোৰ হ'ব। ইয়াত অন নহয় আৰু ইনো নহয়, এটহে হ'ব। দেয়াৰ ইজ ছামৱান এট দ্য ডোৰ। নেক্সট হ'ল দেয়াৰ ইজ এ মিষ্টেক ডেছ দ্য থাৰ্ড লাইন। তিনিটা অপশ্যন ইন, অন, উইথ। এই তিনিটা অপশ্যনৰ পৰা আমি ইন প্ৰিপৰেশ্যনটো উঠাব লাগিব। দেয়াৰ ইজ এ মিষ্টেক ইন দ্য থাৰ্ড লাইন, থাৰ্ড লাইনতহে মিষ্টেক হৈ আছে। গতিকে আমি ইন প্ৰিপৰেশ্যনটো ল'ব লাগিব। দেয়াৰ ইজ এ মিষ্টেক ইন দ্য থাৰ্ড লাইন। নেক্সট হ'ল আই ৱাজ বৰ্ণ ডেছ কেৰেলা। এই তিনিটা অপশ্যনৰ ভিতৰত ইন, এট, অন, এই তিনিটা অপশ্যনৰ ভিতৰত আমি ইন প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব। আই ৱাজ বৰ্ণ ইন কেৰেলা, যিহেতু প্লেচৰ কথা আহিছে, গতিকে আমি ইন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছৰটো হ'ল চুময়া ইজ দ্য বেষ্ট গাৰ্ল ডেছ দ্য ক্লাছ, ইন, এট, অন। এই তিনিটা প্ৰিপৰেশ্যনৰ পৰা আমি ইন প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব। যিহেতু চুময়া ইজ দ্য বেষ্ট গাৰ্ল ইন দ্য ক্লাছ, ক্লাছটোৰ ভিতৰত, গতিকে আমি ইন প্ৰিপৰেশ্যনটো ইয়াত ব্যৱহাৰ কৰিব লাগিব। নাম্বাৰ 12, ইণ্ডিয়ানছ চেলিব্ৰেট ইণ্ডিপেণ্ডেন্স ডে ডেছ দ্য 15th of August, এট, অন, ইন। এই তিনিটা প্ৰিপৰেশ্যনৰ পৰা আমি অন প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব। কাৰণ ইয়াত ডেটৰ কথা আহিছে, গতিকে আমি অন ব্যৱহাৰ কৰিব লাগিব।
Indians celebrate Independence Day on the 15th of August. Number 13, this table is made dash wood, in, of, out. এই তিনিটা প্ৰিপ'জিশ্যনৰ পৰা আমি অফ প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰিব পাৰোঁ। দিছ টেবুল ইজ মেড অফ উড, যিহেতু টেবুলখন উডেৰে তৈয়াৰী আৰু এই টেবুলখন উড হৈয়ে আছে, গতিকে ইয়াত বস্তুটোৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেনে ক্ষেত্ৰত আমি অফ ব্যৱহাৰ কৰিব পাৰোঁ। যদিহে বস্তুটো পৰিৱৰ্তন হয় তেতিয়াহ'লে আমি ফ্ৰম ব্যৱহাৰ কৰিব লাগিব। নেক্সট হ'ল আই লিভ ডেছ দ্য চি। ইয়াত নিয়েৰ, বাই, আইডাৰ কুড বি ইউজড হিয়াৰ। এই তিনিটা অপশ্যনৰ ভিতৰত আমি নিয়েৰ প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰিব লাগিব। আই লিভ নিয়েৰ দ্য চি, আই লিভ নিয়েৰ দ্য চি হ'ব। নেক্সট হ'ল দেয়াৰ ইজ ছামথিং ডেছ দ্য কাৰ্টেইন বিহাইণ্ড ইনচাইড। বিহাইণ্ড মানে পাছফালে, ইনচাইড মানে ভিতৰত, গতিকে কাৰ্টেইনখনৰ পাছফালে কিবা এটা আছে, গতিকে আমি এনে ক্ষেত্ৰত বিহাইণ্ডটো ইউজ কৰিব লাগিব। দেয়াৰ ইজ ছামথিং বিহাইণ্ড দ্য কাৰ্টেইন। ছাত্ৰ ছাত্ৰীসকল, যদিহে ভিডিঅ'টো পচন্দ কৰিছে তেনেহ'লে এটা লাইক, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ, কমেণ্ট আৰু যদি নতুন হয় তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিলে। তেনেহ'লে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ এৰো, ধন্যবাদ।